বন্ধুসকল, যিহেতু আজি মোৰ বাৰ্থডে, গতিকে আশীৰ্বাদ কৰিব যাতে মই আৰু ভাল ভাল কাম কৰিব পাৰোঁ আপোনালোকৰ বাবে। মই এতিয়া যি কাম কৰি আছোঁ, আমি এতিয়া ৰিচেণ্টলি আমাৰ আলোচনা একাডেমিক লঞ্চ কৰিছোঁ গুগল প্লে' ষ্ট'ৰত, আৰু অফলাইনতো আমি আহিবলৈ চাই আছোঁ। গতিকে এই যিবিলাক কাম কৰি আছোঁ আপোনালোকৰ কাৰণে আশীৰ্বাদ কৰিব যাতে সফল হ'ব পাৰোঁ। মোৰ মানে এইকেইদিনা মানসিক স্থিতিটো বৰ ভাল হৈ থকা নাই। বহুত কিছুমান প্ৰব্লেমত সোমাই আছোঁ, য'ৰ পৰা নেকি মই মুভ অন কৰিবই পৰা নাই। জীৱনটোত মানে ভবা নাছিলোঁ যে এনেকুৱা হৈ যাব, কিন্তু হৈ গ'ল। প্ৰত্যেকৰে জীৱনত হয়, মোৰ জীৱনতো আহিছে এইটো বেয়া সময়। কিন্তু এই বেয়া সময়টোৰ লগত যুঁজ দিবৰ কাৰণে না মোৰ ওচৰত শক্তি আছে, না মই মানে পাৰিম, মানে মোৰ না নিজৰ আত্মবিশ্বাস আছে যে মই যুঁজিব পাৰিম, না মোৰ ওচৰত শক্তি আছে, মানে মোৰ ওচৰত একোৱে নাই, নাথিং। তো মই পাৰ্টিলৈ যোৱাৰ আগতে মোৰ বেষ্ট ফ্ৰেণ্ডটোক ইয়াত মাত এষাৰ দি যাওঁ। এজন বহি আছে, মই আপোনালোকৰ লগত কথাবিলাক শ্বেয়াৰ কৰিছোঁ, কিন্তু তাৰ আগতে এই ল'ৰাটোক বাৰ্থডেটো উইচ কৰি থৈ যাওঁ, হয় নাই? হেপী বাৰ্থডে। চ' হি ইজ মাই বেষ্ট ফ্ৰেণ্ড। পাৰ্টি খাম আকৌ। মই কলেজৰ পৰা আহোঁ ৰ'বা। তুমি ৰেডি থাকিবা 2টা বজাত। 2টা বজাত দিহিংমুখ যাম দেই। এতিয়া 10:20 হৈছে, ঠিক আছে, বাই। মই আহিছোঁ ৰ'বা। কি ক'ব আৰু, জীৱনটো এনেকুৱাই। কিছুমান কথা জীৱনত নভবা নিচিন্তাকৈ হৈ যায়। না সেইবিলাকক আপুনি ঠিক কৰিব পাৰিব, না আপুনি সেইবিলাকৰ পৰা মুভ অন কৰিব পাৰিব। মানে আপোনালোকে হয়তো বহুতে গেছ কৰি ল'লে মই কোনটো প্ৰব্লেমত সোমাই আছোঁ। চ' ইটছ ভেৰি কমপ্লিকেটেড। কিন্তু কি কৰিব আৰু, হয়, ভগৱানে কৈছে ন গীতাত যে যি নেকি কঠিন যি নেকি দুখতো বিচলিত নহয়, যি নেকি সুখতো বিচলিত নহয়, সিহে জীৱনত সফল হ'ব পাৰিব। গতিকে এতিয়া মোৰ জীৱনত ইমানেই দুখ চলি আছে ন, মই হাঁহিছোঁ, কিন্তু এইটো এটা কৃত্ৰিম হাঁহি বুলি ক'ব লাগিব। এই হাঁহিটো মোৰ হৃদয়ৰ পৰা ওলাই অহা নাই। আজি মোৰ বাৰ্থডে, গম পাই নাই, আজি মোৰ বাৰ্থডে, বাট মই আজিৰ দিনটোত হেপী হ'ব লাগিছিলে, বাট মই নহয় হেপী। কিয় নহয়? মই নিজৰ কাৰণে নহয়। মানে ভগৱানে মোক যি দিছে, আল্লাই মোক যি দিছে, মই হেপী আছোঁ। বাট কিছুমান বস্তু মানে যেনেকৈ হৃদয়ৰ মাজত থাকে, সেইবিলাক বস্তু ঠিক নাই মানে। তো মই এটা কথা কি বিশ্বাস কৰোঁ জানেনে বাৰু, মানে চইচ ইজ ইয়'ৰ্ছ। জীৱনত যিয়ে চিটুৱেশ্যন নহওক লাগে, এই চইচটোতো আপোনাৰ ন। সেই চিটুৱেশ্যনটো আপুনি পজিটিভলি ল'ব ইয়া নেগেটিভলি ল'ব, এইটোতো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। গতিকে মই কিন্তু মোৰ লাইফত যিয়ে প্ৰব্লেম নহওক তেতিয়া মই কিন্তু সদায় পজিটিভলি ল'বলৈ চেষ্টা কৰোঁ। কিন্তু এতিয়া নোৱাৰিছোঁ, আজি নোৱাৰিছোঁ, এই মুহূৰ্তটোত নোৱাৰিছোঁ। ইমানেই ভিতৰৰ পৰা ভাগি পৰিছোঁ, মানে মোৰ যাৰ কোনো লিমিট নাই। আৰু প্ৰত্যেকজন মানুহৰ জীৱনলৈকে এনেকুৱা এটা সময় নিশ্চয় আহে। কি ক'ব আৰু, হয়, জীৱনটো এনেকুৱা। এতিয়া হয়তো আপোনালোকে মোৰ চেনেলত আৰু মোৰ ফেচবুকত ব্লগবিলাক সদায় পাব, কিয়নো মই মানে এতিয়া যিটো ষ্টেজত আছোঁ ন, এইটো ষ্টেজত যদি মই অকলে থাকোঁ, নতুবা আপোনাৰ মই যদি মনটো বেছিকৈ বেয়া কৰি থাকোঁ, নতুবা বেছিকৈ ডিপ্ৰেশ্যনলৈ যাওঁ ন, সেইটো মোৰ কাৰণে, মোৰ মানসিক স্থিতিটোৰ কাৰণে একদমেই ভাল নহ'ব। গতিকে মই যিমান পাৰোঁ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম, নিজকে ব্যস্ত ৰাখিবলৈ। আৰু মোৰ 15 ডিচেম্বৰৰ পৰা পৰীক্ষাও আহি আছে। কিন্তু মিছা ক'লে কি হ'ব, মানে আপোনালোককনো কি মিছা কথা ক'ম, আৰু মই মিছা কথা একদম কমেই কওঁ। কথাটো এনেকুৱা ধৰণৰ, 15 ডিচেম্বৰৰ পৰা মোৰ পৰীক্ষা আছে, কিন্তু মই যিটো প্লেন কৰি আছিলোঁ ন পৰীক্ষাৰ বাবে, সেইটো নহ'লগৈ। কলেজত চিলেবাছ শেষ হোৱা আজি আপোনাৰ 20 দিন মানেই হ'ল, কিন্তু সেই লাষ্ট 20 দিন পৰা মই যদি এদিন যদি মই কিতাপখন পঢ়িলোঁ হয়, সেই কিতাপ, সেই বেগ, সেই বহী, সেই কলম যিধৰণে আছে সেইধৰণে পঢ়ি আছে। না মই কিতাপত মন বহাব পাৰিছোঁ, না মই বেলেগ ক'ৰবাত নিজৰ কামো থাকে, না মই নিজে কাম কৰিব পাৰিছোঁ, না মোৰ নিজৰ বিজনেছত মাথা মাৰিব পাৰিছোঁ, নাই। চব ফালৰ পৰা ডিপ্ৰেশ্যন, মাথোন ডিপ্ৰেশ্যন। মানে ইমানেই বেয়া দিন চলি আছে ন মোৰ লাইফত এতিয়া, আই হেভ ন' ৱৰ্ড টু এক্সপ্লেইন। প্ৰত্যেক মুহূৰ্তত যে নিজকে হেৰাই দিওঁ, প্ৰত্যেক মুহূৰ্তত যে উৰি যাওঁ ক'ৰবালৈ, কোনোবা অচিন দেশলৈ, মানে ইটছ ভেৰি কমপ্লিকেটেড ইয়াৰ। এণ্ড মই জানো মানুহৰ সুখো বেছি দেৰি নাথাকে, দুখো বেছি দেৰি নাথাকে। আজি আপোনাৰ সুখ হৈছে, সেইটো বস্তু টেম্পৰাৰী হয়,
অলপ দেৰিৰ পিছত সেই সুখ নাইকিয়া হৈ যাব আৰু আজি আপোনাৰ দুখ হৈছে মই জানো সেইটো টেম্পৰেৰী অলপ দিনৰ পিছত সেইটো নাইকিয়া হৈ যাব কিন্তু সুখ আহিলে বাৰু ভালে লাগে কিন্তু যেতিয়া দুখ আহে ন সেই দুখে মানে আপোনাক চব ফালৰ পৰা আৱৰি ধৰেও সেই দুখে আপোনাক মানে খাই পেলাই ভিতৰৰ পৰা আপোনালোকে নিজৰ লাইফৰ লগতো ৰিলেট কৰিব পাৰিছে চাগে মোৰ কথাবিলাক মই ভাবিছিলোঁ কলেজলৈ যাম কিন্তু কলেজত আজি ষ্টুডেণ্টছ অনলি 50টামান আহিছেহে গতিকে মই যিজন ছাৰক লগ কৰিম বুলি কৈছিলোঁ সেইজন ছাৰ মানে নামটো বিতুল শইকীয়া আৰু সেই বিতুল শইকীয়া ছাৰ আমাৰ কলেজৰ আটাইতকৈ পপুলাৰ ছাৰ হয় মানে চবেই ভাল পায় মানে প্ৰত্যেকজন টিচাৰকে আমি সন্মান কৰোঁ ৰেচপেক্ট কৰোঁ কিন্তু তেখেত মানে অকণমান বেলেগতকৈ বেলেগ গতিকে মই ভাবিছিলোঁ কি বাৰ্থডে নহয় আজি গতিকে ছাৰক লগ কৰি ছাৰ একাপ খুৱাম এনেকৈ ভাবিছিলোঁ কিন্তু ছাৰ যিহেতু নাই অহা বুলি গম পালোঁ গতিকে উভতি দিলোঁ আৰু পুনৰ এতিয়া মই গৈ আছোঁ ডিমৌ কিন্তু বন্ধু বান্ধৱীসকল মই মোৰ প্ৰত্যেকবিলাক ব্লগতে মই কওঁ মই কেলৈ যাওঁ কি কৰোঁ মই নিজে নাজানো মানে মই জাষ্ট কৰিব লাগে কৰোঁ মানে না মোৰ কিবা উদ্দেশ্য থাকে মানে উদ্দেশ্য এটা অফক'ৰ্ছ থাকিব বাট মানে মই সেই বেলেগৰ নিচিনা মানে সেই পদ্ধতিৰ মানুহ নহয় যে কি মই এইটো মোৰ গ'ল আছে এইটো গ'লৰ কাৰণে মই এইটো কাম কৰিম কালিলৈ কাৰণে চিন্তা কৰি পিনে মই কাম নকৰোঁ যি আছে এতিয়াই আছে আৰু কোনে জানে কালিলৈ কি আছে যি আছে যো হে আভি হে কিয়া পাতা কাল হও না হও গতিকে মোৰ থিংকিংবিলাক তেনেকুৱা আৰু আপোনালোকে এনেকৈ ভাবিব জীৱনত সুখে থাকিবলৈ হ'লে হে ভগৱান আপোনালোকক মই আজি এই যিটো ব্লগ ন ব্লগটো অকণো এডিট নকৰাকৈ দিম জাষ্ট ভিডিঅ' ক্লিপকেইটা গোট খুৱাই পিনে ডাইৰেক্ট আপলোড কৰিম না ইয়াত কিবা এডিট থাকিব একোৱে নাথাকে আৰু এতিয়া নহয় মোৰ মনটো ইয়াত নাই মোৰ মনটো আছে মোৰ মোবাইলটোত মোৰ মনটো আছে ইয়াত এটা কলৰ বাবে এটা আনন'ন কলৰ বাবে মোৰ মনটোৱে ৱেইট কৰি আছে কিন্তু মই জানো এইটো কল নাহে কিন্তু মই ৱেইট কৰিব লাগে যে মই কৰিছোঁ সদায় কিন্তু মই জানো এইটো কল যে জীৱনত নাহে তো সেয়াই আৰু জীৱন আপোনালোকে একো ভাবি নল'ব হা জিডিখন আজি এটা মই মানে মুখত আৰ্টিফিচিয়েল হাঁহি লৈ পিনে বাইক চলাই আছোঁ জীৱনটো জীয়াই আছোঁ আচ্ছা হে যো হে মই নাহোঁ বুলি কৈ এতিয়া আহি পিনে ডিমৌৱে পালোঁহি ডিমৌত আহিলোঁ যেতিয়া এটা ভাল কাম কৰি থৈ যাওঁ আৰু ভাল কাম মানেনো কি আৰু ভাল কাম মানে হৈছে আপোনাৰ ইয়াতে কিছুমান মানুহ ৰখি থাকে যে খাবলৈ মেলিব নাপায় যদি পাৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী কিবা এটা দি থৈ যাওঁ নিজৰ জন্মদিন বুলি কিয়নো আজিকালি খাই বৈ কি পাম খালোঁ বলো মুখত তৃপ্তি হ'ল আমি মুখৰ তৃপ্তিৰ কাৰণে কিবা এটা খালোঁ আকৌ সেই সুখকণ পাবৰ কাৰণে সেই তৃপ্তিকণ পাবৰ কাৰণে কালিলৈ আমি আকৌ খাব লাগিব গতিকে এইবিলাকত পইচা খৰচ কৰাতকৈ কিছুমান ভাল কামত পইচা খৰচ কৰিব লাগে মই যদি কোনোবা এজন ব্যক্তিক কিবা এটা দি সহায় কৰিব পাৰোঁ হয়তো তেখেতে মই এতিয়া 100 টকাটোৰ পৰা মই এতিয়া 200 টকাটোৰ পৰা তেখেতৰ হয়তো জীৱনত বহুত সমস্যা হাল হৈ যাব পাৰে সমাধান হ'ব পাৰে ক্ষমা কৰিব গতিকে মানুহৰ থিংকিংবিলাক এনেকুৱা হ'ব লাগিব সকলোৱে যদি এনেকুৱা ধৰণে ভাবে পৃথিৱীখন ৰিয়েলি বহুত ধুনীয়া হৈ পৰিব আৰু পৃথিৱীখন হৈও বহুত বেছি ধুনীয়া কিন্তু আমাৰ কিছুমান মানুহৰ চিন্তা ভাৱনাৰ কাৰণে পৃথিৱীখনত বৰ্তমান দানৱ বিৰাজমান হৈ পৰিছে গতিকে সেইবিলাকেই কথা বন্ধু বান্ধৱীসকল মই যিটো কামৰ কাৰণে আহিছিলোঁ কামটো হৈ গ'ল ইয়াতে আইতা এগৰাকী আৰু বাইদেউ এগৰাকী বহি আছে তেওঁলোকক কিবা এটা দি থৈ যাওঁ কিন্তু পইচা নিদিওঁ মই বেলেগ কিবা এটা কিনি পেলাই দি থৈ যাম বুলি ভাবিছোঁ আপোনালোকেও পৰাপক্ষত যদি আপোনালোকৰ সামৰ্থ্য আছে তেনেহ'লে পৰাপক্ষত চেষ্টা কৰিব সহায় কৰিবৰ কাৰণে মানুহক কিয়নো আপুনি যদি মানুহক সহায় কৰে তেওঁলোকে আশীৰ্বাদ দিব আৰু সেই আশীৰ্বাদৰ দ্বাৰা আপুনি এদিনাখনি বহুত দূৰ আগুৱাই যাব পাৰিব জীৱনত আৰু মই সেনেকুৱা ধৰণে ভাবোঁ দাদা স্কেনাৰটো দিব স্কেনাৰটো তো নিজৰ সামৰ্থ্য অনুযায়ী যি পাৰিছোঁ 60 পিনটো আপোনালোকক নেদেখুৱা হা पूरी सब्जी है छोला भटूरा है हाँ पैसा चला गया 60 चला गया
आप ले आएगा भैया दादा साथ में चलेंगे हाँ हाँ आओ 20 पेट्रोल दिया 20 ये भेदभाव देखिছেনে বাৰু কি ক'ব আৰু अरे पीठ को देख रहे बाप 30 रुपया में इतना ही मिलता है क्या 30 रुपये में इतना ही मिलता है क्या अरे भाई तो बहुत कम है দেখিছে মানে ভেদভাৱ তেখেতে যদি বিচাৰিলে হওক কাঁহী এখনতো দিব পাৰিলে হওক কিন্তু কি কৰিব আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা খাওক দেই পইচা দিলোঁ হা পে' কৰিলোঁ এটা আজি মোৰ জন্মদিন অঁ আশীৰ্বাদ কৰিব দেই হা আশীৰ্বাদ কৰিব দেই আপনার জন্মদিন আজি অঁ মোৰ জন্মদিন ঠিক আছে আপনাক আশীর্বাদ দিছো আশীৰ্বাদ দিছে ন বহুত বহুত ধন্যবাদ ভাল ভাল থাকিব অঁ আর ভাল ভাল থাকিব হয় হয় বহুত বহুত ধন্যবাদ দিয়ক আপোনালোকে খাওক আৰু কিবা লাগিলে ক'ব মই ইয়াতে আছোঁ দেই আৰু কিবা খাব নেকি নাখাও আৰু কিবা খাব নি এটা আৰু কিবা খাব নেকি কি খাব আৰু কিবা খাব নি বোলো আৰু কিবা খাব কি খাব ৰুটি আপুনি নিজে কিনি খাব হ'ব অঁ দিয়ক বহক হা হ'ব হ'ব এই একো নাই হ'ব খাওক খাওক মানুহ সদায় দিলদাৰ হ'ব লাগিব মই এইডোখৰ ক্লিপ হয়তো নিদিবলৈও আছোঁ ইউটিউবত কিয়নো কিছুমান মানুহ থাকে ক'ব তই সেই ৰুটিকেইটা খুৱাই পিনে এটা ভিডিঅ' বনাবলৈ আহিছ বুলি মোকে কিছুমানে গালি পাৰিব কিন্তু তেনেকুৱা কথা নহয় মোৰ ভিডিঅ'টো যদি 10জন মানুহে চাইছে কাৰোবাৰতো হৃদয়খনত অলপ হ'লেও স্পৰ্শ কৰিব তেখেতে যদি কাহানী বা এনেকুৱা এটা ছিটুৱেশ্যন পায় তেখেতৰো কিবা এটা দিবলৈ মন যাব যদি আগতে মন নগৈছিলেও যেতিয়া আপুনি আনৰ দুখত দুখী যেতিয়া আপুনি আনৰ সুখত সুখী হ'বলৈ পাৰিব সেইদিনাখনেই গম পাব যে কি আপুনি মানুহ হোৱাৰ যি আচল অৰ্থ বুজি পাবগৈ সেইদিনাখনি আপুনি কথাবিলাক এনেকুৱা ধৰণৰ হয় তোমাৰ দেৱীসকল এইডোখৰতে মোৰ এটা কথা মনলৈ আহিছে এষাৰ শায়ৰী कि ना जाने क्यों आज बहुत दिनों बाद मेरा ये दिल इस कदर रो पड़ा कि आखिर मुझे ऐसा क्या पाना था कि मैंने खुद को ही खो दिया हे भगवान मैं कोलो नहीं आसा बारो তুমি আৰু বন্ধু বান্ধৱীসকল এটা কথা গম পায়নে এষাৰ কথা আছে ন যে মনি কাণ্ট বাই হেপিনেছ কথাষাৰ আপোনালোকে মানক নেমানক কিন্তু কথাষাৰ সত্য হয় আপুনি টকা পইচাৰ দ্বাৰা আপুনি সুখ যিটো হেপিনেছ বুলি কোৱা বস্তু এই বস্তুটো কাহানি কিনিব নোৱাৰে মৰম চেনেহ ভাল পোৱা এইবিলাক টকাৰে কিনিব নোৱাৰে অঁ যিবিলাক আৰ্টিফিচিয়েল কাৰোবাক দেখাই পিনে আপুনি পাৰিব কিন্তু আচল যিটো পিয়'ৰ ভাল পোৱা আচল যিটো পিয়'ৰ মৰম সেই ভাল পোৱা আপুনি টকাৰ দ্বাৰা কাহানিও কিনিব নোৱাৰে এইষাৰ কথা আপোনালোকে লিখি লওক জীৱনটোত সকলোৱে এটা বস্তুৱে বিচাৰে সেইটো হৈছে সুখ চবকে সুখেই লাগে দুখত কোনো থাকিব নিবিচাৰে দুখ মানে কাকো নালাগে কিন্তু সুখ বিচাৰোঁতে মানুহে সদায় দুখেই পায়গৈ মই গম পাইছোঁ এইটো চিটুৱেশ্যনৰ পৰা মই মুভ অন কৰিম কিন্তু এইটো অলপ সময় ল'ব ইমান সহজে নোৱাৰিম মই কিয়নো যেতিয়া আপোনাৰ লগত যিকোনো এটা বস্তু ফাৰ্ষ্ট টাইম হৈ যায় ন তেতিয়া মানে সেইটো বস্তুৰ পৰা মুভ অন কৰাটো অলমষ্ট 1-2 মাহৰ কাৰণে ইম্পচিবল হৈ যায় গতিকে মোৰ লগতো বৰ্তমান সেইটোৱে হৈ আছে জুবিন দা মেইন মই কৈছোঁ ন জুবিন দাই সুখে দুখে লগৰী বুলিবলৈ অকল জুবিন দাই আছে আৰু জুবিন দা মেইন জুবিন দা নিচিনা কোনো হ'ব নোৱাৰে সুখ দুখ ভোকে পিয়াহে মাথোন জুবিন দাই জুবিন দা মেইন ভবাই নাছিল অ'কে গাইজ থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে কিয়নো মোৰ বকবিলাক সুধি থাকিব মই মাজত হয়তো বহুত কাটিলোঁ মোক নাকাটিম বুলি কৈছিলোঁ যদিও থেংক ইউ ছ' মাছ আপোনালোকে মোক ইমান দৰে ছাপোৰ্ট কৰাৰ কাৰণে থেংক ইউ একদম ভিতৰৰ পৰা কৈছোঁ থেংক ইউ
আৰু মই বিচাৰিম আপোনালোকে মোক মোৰ জীৱনৰ পৰৱৰ্তী পৰ্যায়বিলাকতো ছাপোৰ্ট কৰিব, আশীৰ্বাদ দিব, মৰম চেনেহ দিব, ভাল পাব, যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ। আৰু মই বেলেগ ইউটিউবাৰ নিচিনা মই নহয়, মই অলপ বেলেগ হয়। আই এম ছামথিং ডিফাৰেণ্ট। কোনোবাই ইউটিউবত খাই পইচা ঘটিছে, কোনোবাই মানে ভিডিঅ' এটা বনাই আগত কিবা লৈ ল'ব, ঢেকীয়া চেকীয়া লৈ ল'ব, কেঁচাই খাব, তাকো ভিডিঅ'টো স্ক্ৰিপ্টেড হয়। ঠিক আছে, এডিটিং কৰোঁতে খাই অকলীয়া পেলাই দিয়ে, তেনেকৈ কিছুমানে লাখৰ পইচা ঘটি আছে। মইতো অভিয়াছলি মেহনত কৰিছোঁ, গতিকে মই কৰ্মত বিশ্বাস কৰোঁ যে আজি মই যিটো কাম কৰিছোঁ তাৰ ফল এদিন নহয় এদিন মই পামেই। মাথোন ধৈৰ্য লাগে। গীতাত কৈছে ন, সিৰ্ফ ধীৰজ ৰখিয়েগা, আপকা কৰ্ম কা ফল আপকো এক দিন জৰুৰ মিলেগা। ময়ো ধৰিছোঁ ধৈৰ্য, ভগৱানৰ নিৰ্দেশ মৰ্মে। তো বন্ধু বান্ধৱীসকল, চাওঁতে সময় দেখিছেনে বাৰু 1:10 হ'লগৈ। আজিৰ দিনটো মোৰ কেনেকৈ গৈ আছে মই গমেই পোৱা নাই। মই এতিয়া ডিমৰ পৰা আহি থাকোঁতে ভিডিঅ' বনাবলৈ নহ'ল, কিয়নো অলপমান প্ৰব্লেমত সোমাই আছিলোঁ, গতিকে পাহৰি থাকিলোঁ। এতিয়া আহি মই আমাৰ পাৰলিগুৰি পাইছোঁহি, যি পাৰলিগুৰিৰ বিষয়ে আপোনালোকে জানেই। আপোনালোকে আগৰ ভিডিঅ'কেইটাতো দেখিছেই পাৰলিগুৰিখন। তো বন্ধু বান্ধৱীসকল, মানুহৰ জীৱনটো এনেকুৱাই হয়, কোন সময়ত কি ঘটি যায়, কেলৈ ঘটি যায়, একো বুজি পোৱা নহয়, মানে অকল ঘটিহে যায়। আৰু মানে এনেকুৱাই মানে দুখ সুখ মানুহৰ এটা জীৱনৰ অংগই হয়। তথাপিও মানে দুখবিলাক আহিলে বহুত বেয়া লাগে, কিন্তু সুখবিলাক আহিলে বেয়া নালাগে ন। সুখবিলাক আহিলে সুখী অনুভৱ হয়, আৰু দুখবিলাক আহিলে মানে সেই সুখ আপোনাক বহুত সুখ দিব লাগিব সেই দুখখিনি আপোনাৰ যোৱাবৰ কাৰণে। কথাবিলাক মানে তেনেকুৱা ধৰণৰ হয়। গতিকে কিনো কৰিব আৰু, অলপ সময় লাগিব মোৰ এইবিলাকৰ পৰা সম্পূৰ্ণ মুভ অন কৰিবৰ কাৰণে। আপোনালোকৰ যদি লাইফত এনেকুৱা কেতিয়াবা হৈ পাইছে তেনেহ'লে কমেণ্ট কৰি জনাব। মই আপোনালোকৰ কমেণ্টবিলাক পঢ়িম, কিয়নো মনৰ মাজত কথা এষাৰ ভৰাই ৰখাই থৈ দিয়াতকৈ যদি কথাষাৰ আপুনি কাৰোবাৰ লগত শ্বেয়াৰ কৰি দিয়ে, তেতিয়া মানে নিজৰ মনটো কিবা পাতল অনুভৱ হয় আৰু। গতিকে শ্বেয়াৰ কৰিব পাৰে মোৰ লগত, কমেণ্টতে লিখি দিব যে আপোনালোকৰ লগতো যদি কাহানী বা এনেকুৱা ধৰণৰ কিবা ক্ৰিটিকেল চিটুৱেশ্যন হৈ পাইছে। তাৰপৰা এতিয়াতো দেখিলে আপোনালোকে 1:11 হ'ল, আৰু আজি মোৰ এটা মানে প্ৰফেশ্যনেল ভিডিঅ' শ্বুট আছে। অফিচিয়েল বুলি ক'ব লাগিব, প্ৰফেশ্যনেল নহয়, অফিচিয়েল। মানে আমি যিটো অৰ্গেনাইজেশ্যন লঞ্চ কৰিছোঁ, আলোচনা একাডেমি, সেই আলোচনা একাডেমিৰ কাৰণে মানে এটা প্ৰফেশ্যনেল ভিডিঅ' লাগে, এটা অফিচিয়েল ভিডিঅ' লাগে, যিটো ভিডিঅ'ৰ দ্বাৰা নেকি আমি সকলোকে জনাম যে আমি এনেকুৱা এটা ষ্টাৰ্টআপ লঞ্চ কৰিছোঁ, যাৰ দ্বাৰা নেকি আমি এই কামটো কৰিব বিচাৰিছোঁ। গতিকে সেইটো কাৰণে আজি গোটেই দিনটো 2টা বজাৰ পৰা ব্যস্ত হৈ যাম তাত। মোৰ ভিডিঅ' শ্বুট আছে অলপ সময় পিছত 2:30 বজাৰ পৰা। গতিকে থেংক ইউ ছ' মাছ। সেই বস্তুটো বনাব পাৰিছোঁ কেৱল মাত্ৰ আপোনালোকৰ কাৰণেই। আপোনালোকে যদি ছাপোৰ্ট নকৰিলে হয় তেনেহ'লে মই আজি 21 বছৰ বয়সত, আজি মোৰ 21 বছৰ হৈছে, আজি 21 বছৰ বয়সত মই হয়তো এটা ষ্টাৰ্টআপ লঞ্চ কৰিব নোৱাৰিলেও হয়। গতিকে থেংক ইউ ছ' মাছ আপোনালোকে ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰি যোৱাৰ কাৰণে। আৰু মই ভাবোঁ আপোনালোকে আগন্তুক কালতো এনেকুৱা ধৰণে ছাপোৰ্ট কৰি যাব। তো বাই বাই, বেলেগ এটা ভিডিঅ'ত লগ পাম। আৰু আজিৰ পৰৱৰ্তী পৰ্যায়ত কি হয় আৰু মোৰ বাৰ্থডে বুলি কিবা যদি বিশেষ স্পেচিয়েল হয় তেনেহ'লে ব্লগ এটাই বনাই ইউটিউবতে আপলোড কৰিম, ফেচবুকতো আপলোড কৰিম, চাব আপোনালোকে। তো আজিলৈ ইমানেই, বাই বাই।